guys, welcome to our YouTube channel Digboi YouTuber. So guys, eto amar second vlog hoy. So video to jodi sai bhal pale like koribo, share koribo, comment koribo aru subscribe koribole napaharibo. Hey guys, আপোনালোকে প্ৰথম ভিডিঅ আমাক বহুত লাইক কৰিলে, শ্বেয়াৰ কৰিলে, কমেণ্ট কৰিলে, সাবস্ক্ৰাইব কৰিলে। তো আমি ইমান আশা কৰা নাছিলোঁ যে প্ৰথম ভিডিঅ'তে আমি ইমান লাইক এণ্ড কমেণ্ট এণ্ড ভিউজ আৰু সাবস্ক্ৰাইবটো পাম। সো আমি খুবেই ভাল পাইছোঁ। এণ্ড নেক্সট ভিডিঅ'টো আমি এতিয়া আপলোড কৰিবলৈ গৈছোঁ। এণ্ড এই ভিডিঅ'টো আপোনালোকে এনেকৈ দেন লাইক এণ্ড কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিব পাৰে। তো এতিয়া ভিডিঅ'টো আগবঢ়াওঁ। গাইস, এতিয়া আমি য'ৰ পৰা আহিলোঁ সেইটো হৈছে আমাৰ ডিগবৈ ৰেলৱে ষ্টেচন। এণ্ড এতিয়া আমি কেথলিক চাৰ্চলৈ যাবলৈ ওলাইছোঁ। সো চাৰ্জলৈ যাবলৈ ওলাইছোঁ। চ' বাকী এতিয়া আমাৰ এইফালে ডিগবৈ DPSটো এইটো। চ' এইফালে DPS যাব পৰা যায়। এণ্ড আমি নেক্সট ভিডিঅ' যদি ট্ৰাই কৰোঁ DPSতে বনাবলৈ চেষ্টা কৰিম। এণ্ড এতিয়া বৰ্তমান আমি আহি উপস্থিত হৈছোঁ এতিয়া ডিগবৈ চেণ্ট মেৰিজ স্কুলত। এই স্কুলখন বহুত বছৰৰ পৰা বন্ধ হৈছে, বাট কিয় বন্ধ হৈ আছে আমি সেই কথাটো বৰ্তমানলৈকে গম পোৱা নাই। আৰু যদি আমি গম পাওঁ কেলৈ বন্ধ হৈছে, চ' আমি নেক্সট ভিডিঅ'ত আপলোড কৰিম। প্ৰে হয় আৰু ডিগবৈ যিমান মানে খ্ৰীষ্টিয়ান মানুহ আছে প্ৰতি দেওবাৰে মানে ইয়াত আহে প্ৰে কৰিবলৈ। চ' এইটো আমাৰ কেথলিক আৰু গাইজ আমি এতিয়া বৰ্তমান পালোহি আমাৰ ডিগবৈ শ্বিলং ৰোডত। এই শ্বিলং ৰোডটো আমি সুধিছিলোঁ যাম বুলি ভিতৰলৈ, কিন্তু আমাক এলাউ নিদিলে। চ' গাইজ আমি বেলেগ এদিন ট্ৰাই কৰি চাম, যদি দিয়ে আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু শ্বিলং ৰোডৰ ভিতৰত আছে গ'ল্ড ফিল্ড আছে, য'ত বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ আহি পিনে ইয়াত খেলি গৈছে। চ' গাইজ শ্বিলঙতো ভিউটো বহুত ভাল ভিউ হয়। আৰু এই ৰাস্তাটোত শ্বিলং ৰোড এইকাৰণে কয় কাৰণ যেতিয়া আপোনালোকে এই ৰাস্তাটোত যায় একদম ভিউটো শ্বিলঙৰ নিচিনা পাব, কাৰণ কি ৰাস্তাটো ওখ পাখ আৰু চাৰিওফালে গছ গছনি ভৰা হৈ আছে। এণ্ড এইফালে ভিউটো একদম মানে পৰিৱেশটো পূৰা ঠাণ্ডা এণ্ড চ' মানে ক্লিন আছে মানে ৰাস্তাটো। এণ্ড ফুৰি কেনে আপুনি বহুত ভাল পাব। যদি মানে চাব বিচাৰে আজি আহিব পাৰে, কিন্তু ভিউটো বহুত ভাল আছে মানে আপুনি। যিটো দেখাইছিলোঁ, চ' আজি মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এণ্ড ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ বাই বাই বাই।